গুড মৰ্নিং সকলোকে মোৰ ফালৰ পৰা নতুন বছৰত বহুত শুভেচ্ছা থাকিলে আগন্তুক আহি থকা বছৰ দিনকেইটা তোমালোকৰ শুভ হওক মংগলময় হওক আৰু যিসকল ল'ৰা ছোৱালী ইণ্টাৰভিউ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ এইমবোৰ ছাকচেছফুল হওক তাৰে কামনা কৰিছোঁ আৰু নতুন বছৰত এটা নতুন দিনৰ তোমালোকৰ শুভ আৰম্ভণি আজিৰ দিনৰ পৰা হ'ব গতিকে প্ৰথম বছৰত বহুত এটা ভাল খবৰ আছে আমাৰ ছাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে কৈছিল যে ২৬ জানুৱাৰী দিনাখন অসম পুলিচৰ এডমিট কাৰ্ডৰ কেতিয়া ওলাব ইণ্টাৰভিউ কেতিয়া হ'ব সেইদিনাখন আমাক জাননী দিম বুলি কৈছিলে ডেট ঘোষণা কৰিম বুলি কৈছিলে কিন্তু এতিয়া আমি জনামতে তেওঁ কোৱা মতে ৯ জানুৱাৰী দিনাখন অহা ৯ তাৰিখে আমাক ঘোষণা কৰিব কেতিয়া এডমিট ওলাব কিমান কি কথা কোন তাৰিখে ইণ্টাৰভিউ পাতিব গতিকে বহুতেই ভাল খবৰ আমি ২৬ তাৰিখলৈ ৱেইটিং কৰিব নালাগে ২৬ তাৰিখৰ পৰা যিহেতু ৯ তাৰিখ পাইছেহি গতিকে আমাৰ হয়তো ইণ্টাৰভিউ সোনকালে হ'ব পাৰে এটা সম্ভাৱনা আছে এইটোৰ পৰা আৰু আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিছে একদম ফুল প্ৰেক্টিছ কৰি থকা প্ৰেক্টিছ নেৰিবা আৰু এইখিনিয়ে ক'বলগীয়া আছিলে আজিৰ দিনটোত তোমালোকৰ এটা ভাল খবৰ আমাৰ কাৰণে সকলোৰে কাৰণে যে আমাৰ ডেট ঘোষণা কৰিব ৯ জানুৱাৰী তাৰিখে আৰু ইয়াৰ থ্ৰুৱেদি আমি গম পাইছোঁ যে হয়তো আমাৰ ইণ্টাৰভিউ সোনকালে হ'ব পাৰে জুলাই মাহলৈ আমি ৱেইট কৰিব নালাগিবও পাৰে গতিকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো টিপি অল কৰি দিব প্ৰত্যেক দিনে নতুন ভিডিঅ' নতুন আপডেট আপোনালোকৰ মাজলৈ দি থাকিম গতিকে আজিৰ দিনটোত এইটোৱে আছিল জয় আই অসম।